জয় শ্ৰীৰাম। আপোনালোক সকলোলৈ মোৰ ইউটিউব চেনেল শিৱকৃপালৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত সৰ্ব মনোকামনা পূৰ্তি বজৰংবলী মন্ত্ৰ এটা বিষয়ে আপোনালোকক জনাব লৈছোঁ, যিটো মন্ত্ৰৰ দ্বাৰা আপোনালোকে সকলো আধৰুৱা ইচ্ছা পূৰ্ণ কৰিব পাৰিব। জীৱনত কেতিয়াবা আপোনালোকে ভয়, চিন্তা, কিবা কামত বাধা বিঘিনি সন্মুখীন হৈছে নেকি? তেতিয়াহ'লে আজি এই মন্ত্ৰটো হ'ব আপোনালোকৰ এক ৰক্ষা কৱচ। আমি সকলোৱে জানো বজৰংবলী সংকটমোচন বুলি জনা যায়, যিয়ে সকলো ধৰণৰ বাধা বিঘিনি নিমিষতে আঁতৰাই পেলায়। আজি এই ভিডিঅ'টোত আমি কথা পাতিম বজৰংবলী আটাইতকৈ শক্তিশালী মন্ত্ৰটোৰ বিষয়ে। এই মন্ত্ৰটো সহজ হয়, কিন্তু অপাৰ শক্তি আছে। ইয়াৰ প্ৰভাৱ আপোনালোকৰ জীৱন কেনেকৈ সলনি হ'ব পাৰে, ইয়াৰ প্ৰভাৱে আপোনালোকৰ জীৱন কেনেকৈ সলনি কৰিব পাৰে, এই মন্ত্ৰটো কেনেকৈ সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে, সকলোবোৰ এই ভিডিঅ'টোত বিতংভাৱে আলোচনা কৰিম আৰু ভিডিঅ'টো শেষলৈকে চাওক। প্ৰথমে জানো আহক এই মন্ত্ৰটোৰ দ্বাৰা আমাৰ কি লাভ হ'ব। যদি আপোনালোকে কোনো ভয়, দুশ্চিন্তা, মানসিক চাপ বা কোনো আন্ধাৰলৈ ভয় নাই বা আপোনালোক কোনো অচিন শক্তিক লৈ ভয়, তেনেহ'লে এই মন্ত্ৰটো আপোনালোকৰ চাৰিওফালে ৰক্ষা কৱচৰ দৰে কাম কৰিব। আৰু এই মন্ত্ৰটো ঘৰখনত যদি শুনা যায়, তেতিয়াহ'লে ঘৰখনত শান্তি পৰিৱেশ সৃষ্টি হয়, নকাৰাত্মক শক্তিবোৰ দূৰ হয়। ছাত্ৰ ছাত্ৰীৰ কাৰণে এই মন্ত্ৰটো সাংঘাতিক ফলদায়ক। এই মন্ত্ৰই একাগ্ৰতা বঢ়াই তোলে, আত্মবিশ্বাসী কৰি তোলে, যিকোনো পৰীক্ষা, ইণ্টাৰভিউ আদিত সফলতা লাভ কৰাত সহায় কৰে। কাৰণ বজৰংবলী হৈছে জ্ঞান আৰু বুদ্ধিৰ দেৱতা বুলি কোৱা হয়। এই মন্ত্ৰটোৰ দ্বাৰা আপোনালোকৰ জীৱনলৈ অহা আৰ্থিক সংকট টকা পইচা অভাৱ অনাটনবোৰ দূৰ কৰিব পাৰিব, কিন্তু নিয়মিত এই মন্ত্ৰটো ব্যৱহাৰ কৰিব লাগিব। যিকোনো গ্ৰহ কুপ্ৰভাৱ, বিশেষকৈ শনি মহাদশা সময়ত এই মন্ত্ৰ ব্যৱহাৰে শনি মহাদশাৰ কুপ্ৰভাৱ পৰা মুক্ত হ'ব পাৰি। এই মন্ত্ৰ ব্যৱহাৰ যিকোনো ৰোগৰ পৰা মুক্ত হ'ব পাৰি। এই মন্ত্ৰ ব্যৱহাৰ নিয়মিত কৰিলে আপুনি যিকোনো ৰোগৰ পৰা মুক্ত হ'ব পাৰে। শৰীৰত পজিটিভ এনাৰ্জি সঞ্চাৰ হয় আৰু স্বাস্থ্য উন্নত হয়। এই মন্ত্ৰ নিয়মিত ব্যৱহাৰে ব্যক্তিক তেজস্বী আৰু শক্তিশালী কৰি তোলে। এই মন্ত্ৰ হৈছে সফলতাৰ মন্ত্ৰ। এই মন্ত্ৰই যিকোনো কাৰ্যত সফল কৰিব, সকলো বাধা বিঘিনি নাশ কৰি সফলতাৰ পথ মুকলি কৰি দিয়ে। মুঠতে এই মন্ত্ৰ আপোনালোকে সকলো আধৰুৱা ইচ্ছাৰ লগতে আপোনালোকে যি বিচাৰে, যেনে চাকৰি প্ৰাপ্তি, ব্যৱসায় উন্নতি, শত্ৰু দমন, ভোট কেছ আদিত সফল হ'বৰ কাৰণে এই মন্ত্ৰ নিয়মিত ব্যৱহাৰ কৰক। এতিয়া এই মন্ত্ৰটো হয়নো কি? এই মন্ত্ৰটো হৈছে বজৰংবলী ওম হনুমতে নমঃ, ওম হনুমতে নমঃ, ওম হনুমতে নমঃ। ওম হনুমতে অৰ্থ হৈছে ওম হৈছে ব্ৰহ্মাণ্ডৰ এক ধ্বনি, যিয়ে মন আৰু আত্মাক ব্ৰহ্মাণ্ডৰ শক্তিৰ লগত সংযোগ কৰে। হনুমতে অৰ্থ হ'ল মহাবীৰ, যি অপাৰ বল আৰু শক্তিৰ প্ৰতীক। নমঃ অৰ্থ হ'ল সমৰ্পণ হোৱা, অৰ্থাৎ এই মন্ত্ৰৰ অৰ্থ হৈছে ভগৱান হনুমানৰ ওচৰত নিজকে সমৰ্পণ কৰা। যেতিয়াই এনেদৰে অহংকাৰ ত্যাগ কৰি অনুৰাগ আৰু ভক্তিভাৱে হনুমানৰ ওচৰত সমৰ্পণ কৰে, তেতিয়াই তেওঁৰ দৈবিক সুৰক্ষা কৱচে আপোনাক সদায় আগুৰি ৰাখিব। এতিয়া আমি এই মন্ত্ৰটো কেনেকৈ ব্যৱহাৰ কৰিব? যিকোনো মন্ত্ৰৰ সম্পূৰ্ণ ফল পাবলৈ সঠিক পদ্ধতিৰে ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয়। আমি সকলোৱে জানো মংগলবাৰ আৰু শনিবাৰ হনুমানৰ বিশেষ দিন। এই দিন দুটাৰ ভিতৰত যিকোনো এটা দিনত আপোনালোকে এই মন্ত্ৰ জপ আৰম্ভ কৰিব পাৰে। প্ৰথমতে আপোনালোকে ব্ৰহ্ম পুৱাতে উঠি গা পা ধুই পূব বা উত্তৰ ফালে মুখ কৰি ৰঙা আসনত বহিব। হনুমানৰ সন্মুখত চাকি এগছ আগবঢ়াব। তাৰপিছত 11 বাৰ ৰাম নাম স্মৰণ কৰিব। ৰাম নাম স্মৰণ কৰাৰ পিছত আপোনালোকৰ যি মনোকামনা বা ইচ্ছা আছে, সেই মনোকামনা ৰাম আৰু হনুমানক নাম লওক।
আৰু আপোনালোকৰ মনোকামনা কোৱা পাছত আপোনালোকে ৰুদ্ৰাক্ষ মালাৰ দ্বাৰা বা 10 মিনিট ধ্যান কৰিও এই মন্ত্ৰ জপ কৰিব পাৰে যদি আপোনালোকে ৰুদ্ৰাক্ষ মালাৰ দ্বাৰা জপ কৰাত আপোনালোকৰ কোনো অসুবিধা আছে তেনেহ'লে আপোনালোকে 10 মিনিট একান্ত মনে বহি এই মন্ত্ৰটো জপ কৰিব আৰু এই মন্ত্ৰটো মনতে বা উচ্চাৰণ কৰিব পাৰে আপোনালোকে আৰু আপোনালোকে 10 মিনিট মন্ত্ৰটো জপ কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি মনতে ক'ব পাৰে ওম হনুমতে নমঃ ওম হনুমতে নমঃ ওম হনুমতে নমঃ নহ'লে আপোনালোকে উচ্চাৰণ কৰিও কৰিব পাৰে নহ'লে মনতে ভাবিও কৰিব পাৰে মালাৰ দ্বাৰা নকৰিলেও হ'ব যদি আপোনালোকে একান্ত মানে 10 মিনিট এই মন্ত্ৰটো উচ্চাৰণ কৰে আৰু ফল একেই পাব মালাৰ দ্বাৰা যি ফল পাব এই 10 মিনিট আপোনালোকে ধ্যান মনেৰে একান্তভাৱে জপ কৰিলে একেই ফলেই পাব মাত্ৰ বিশ্বাস আৰু সমৰ্পণ থাকিব লাগিব সন্ধিয়া আপুনি এনেকৈ ৰাতিপুৱা খোৱাৰ দৰে কৰিব যদি আপোনালোকক এই ভিডিঅ'টো অলপ হ'লেও সহায় কৰিছে তেন্তে ভিডিঅ'টো লাইক কৰক আৰু আনৰ কল্যাণৰ বাবেও এই ভিডিঅ'টো শ্বেয়াৰ কৰক কমেণ্টত জয় শ্ৰীৰাম লিখিবলৈ নাপাহৰিব যদি আপোনালোক হনুমান ভক্ত হয় আৰু আগলৈ এনেকুৱা ভিডিঅ' পাবলৈ পাৰিলে চেনেলটো মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব জয় শ্ৰীৰাম